ৱেলকাম টু জুলিছ কৰ্ণাৰ। আজি মই বনাম এবিধ জলকীয়াৰ আচাৰ। তেনেহ'লে চাওঁচোন আহক মই কেনেকৈ বনালোঁ আচাৰখিনি। প্ৰথমতে জলকীয়াখিনি ধুই লৈ প্ৰায় 3 ঘণ্টামান সময় মই নিমখ পানীত তিয়াই থৈছিলোঁ আৰু এইখিনি 3 ঘণ্টাৰ পিছত নিমখ পানীৰ পৰা টুকি ৰ'দত অলপ ভালকৈ শুকুৱাই ল'লোঁ। এতিয়া জলকীয়াখিনিৰ ঠাৰিকেইডাল কাটি এটা ছাইড ফালি তাৰ ভিতৰৰ গুটিখিনি মই উলিয়াই লৈছোঁ এটা বাটিত। এনেকৈ গোটেই জলকীয়াকেইটা মই ফালি তাৰ ভিতৰৰ গুটিখিনি উলিয়াই ৰেডি কৰি ল'ম। এই কামটো কৰোঁতে আপোনালোকে পাৰিলে হাতত এযোৰ হেণ্ড গ্লভছ পিন্ধি ল'ব। প্ৰায় মই গোটেই জলকীয়াখিনিয়ে ভিতৰৰ গুটিখিনি এৰুৱাই ল'লোঁ। এতিয়া মই ইয়াৰ ভিতৰত ভৰাবৰ বাবে মছলাখিনি সাজু কৰিম। মই মছলা লৈছোঁ সৰিয়হ 2 চামুচ, 1 চামুচ মেথি গুটি, 1 চামুচ চফ, 1 চামুচ আজৱাইন আৰু 1 চামুচ জিৰা। গোটেই মছলাখিনি মই এখন গৰম কেৰাহীত ভালদৰে লৰাই ভাজি ল'লোঁ। মছলাখিনি সেমেকা ভাৱটো যোৱাকৈ আৰু মিক্সিত মছলাখিনি গুড়ি কৰি ল'লোঁ। এতিয়া কেৰাহীখন আকৌ গৰম হ'বলৈ দি তাত মই প্ৰায় আধা কাপমান তেল গৰম হ'বলৈ দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ পাছত মই গেছটো অফ কৰি তেলখিনি ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। এতিয়া এটা পাত্ৰ ল'ম, তাত জলকীয়াৰ ভিতৰৰ উলিয়াই থোৱা গুটিখিনি ল'ম। শুকান মছলাখিনি গুড়ি কৰা, ভালকৈ সানি ল'ম। ইয়াত মই শিং দিম আধা চামুচতকৈ অকণমান কম। আমচুৰ পাউডাৰ মই আধা চামুচকৈ দুবাৰ দিলোঁ। খুব ভালকৈ সানি ল'ম মছলাখিনি। নিমখ দিম সোৱাদ অনুসৰি, হালধি অকণমান, এতিয়া ইয়াত দিম মই হোৱাইট ভিনেগাৰ, আৰু ভালদৰে সানি ল'ম। এতিয়া গৰম কৰি থোৱা তেলখিনিৰ পৰা এহেটা তেল মই ইয়াত দি মছলাখিনিৰ লগত মিহলি কৰি ল'ম। এইখিনি মোৰ মছলা ৰেডি হৈ গৈছে। এতিয়া মই ফালি থোৱা জলকীয়াখিনিৰ ভিতৰত সৰু চামুচ এখন লৈ অলপকৈ মছলাখিনি ভৰাই যাম। খুব ভালকৈ ভৰাব হেঁচি এইদৰে। এতিয়া মই ইয়াত দিম গৰম কৰি ঠাণ্ডা কৰি থোৱা তেলখিনি। আৰু দিম অকণমান হোৱাইট ভিনেগাৰ।
থাকি যোৱা মছলাকণো তাতে দি দিম। এয়া মোৰ জলকীয়া খাবৰ বাবে ৰেডি হৈছে। মাজে ৰদাই থাকিব জলকীয়াখিনি। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিবচোন। মোৰ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।